লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। আজি যিখন চিঠি হাতত লৈছো এইখন চিঠি আহিছে পৰি শিৱমৰ পৰা। মোৰ ঘৰ মঙলদৈত আৰু বৰ্তমান মই কটন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছো। মই যাক ভাল পাইছিলো তাৰ নাম ৰাজদীপ। তাৰ ঘৰ বাইহাটা চাৰিআলিত আৰু সি গুৱাহাটীৰ পৰাই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে। আমাৰ প্ৰথম মোবাইলৰ জৰিয়তে কথা হৈছিল 2016ৰ কথা। মই তেতিয়া HS ফাৰ্ষ্ট ইয়েৰত আছিলোঁ। পঢ়াৰ হেঁচাৰ বাবে মই তেতিয়া ইমান মোবাইল ব্যৱহাৰ কৰা নাছিলোঁ। ঘৰৰ পৰা এটা সৰু মোবাইল দিছিল কিবা অসুবিধা হ'লে ঘৰত ফোন কৰিবৰ বাবে। আৰু এদিন ৰাতি হঠাৎ এটা অচিনাকি নম্বৰৰ পৰা মেছেজ আহিছিল হাই বুলি। ময়ো কোন বুলি সুধিলোঁ। সি ক'লে ৰাজদীপ। মই যিহেতু তাক চিনি পোৱা নাছিলোঁ সেইবাবে মই ৰিপ্লাই নকৰিলোঁ। সি প্ৰায়ে মোক মেছেজ কৰিছিল কিন্তু মই ৰিপ্লাই কৰা নাছিলোঁ। চ' আজি আমি শুনি গৈ থাকিম পৰি শিৱমৰ ষ্টৰী। আজিও ৰৈ আছোঁ। তেওঁ লিখিছে, এদিন আকৌ মেছেজ দিলে সি আৰু সি মেছেজ দিয়াত মই ৰিপ্লাই কৰিলোঁ আৰু কথা পাতি জানিলোঁ যে তাৰ বায়েকৰ ঘৰ আমাৰ ঘৰৰ কাষতেই। সি মোক তাৰ বায়েকৰ ঘৰত আহোঁতে প্ৰায় দেখিছিল আৰু মোৰ নম্বৰটো কাৰোবাৰ পৰা বিচাৰি লৈছিল। তেনেদৰে মাজে মাজে আমাৰ কথা হৈছিল। দিনবোৰ পাৰ হ'ল আৰু মাজে মাজে আমাৰ হোৱাটছএপত কথা হৈছিল। আমাৰ মাজত এটা বন্ধুত্ব গঢ় লৈ উঠিছিল। 2020ৰ ছেপ্টেম্বৰ, তেতিয়া মই BA 6 ছেমিষ্টাৰত আছিলোঁ। বহুদিন পিছত আমাৰ কথা হৈছিল। নজনাকৈয়ে তেতিয়াৰ পৰা আমি যেন কথা বেছি পাতিবলৈ ল'লোঁ। আমি ফোনতো কথা পাতিব ল'লোঁ। আমি বহুত ভাল ফ্ৰেণ্ড হৈ পৰিলোঁ। আমি সদায় কথা পাতোঁ। দুয়োটাই কথা নপতাকৈ যেন থাকিবই নোৱাৰা হ'লোঁ। এদিন হঠাৎ সি মোক ক'লে যে তেনেকৈ গ'ল আৰু কথাখিনি সেনেকৈ পাতি থৈ দিলোঁ আৰু। তোৰ লোকৰ লগত কথা পাতিটো ভাল লাগে নে নালাগে? এটা কথা কচোন। লোকৰ লগত মানে মোৰ লগৰখিনিৰ লগত পাতি ভাল লাগে। লগৰখিনিৰ লগত পতাটো বেলেগ আৰু মোৰ লগত যেনেকৈ পাতো সেইটো বেলেগৰ লগত পাতিব পাৰিবি? নাই, তোৰ লগত বেলেগকেই হয় আৰু। কেলেই হয় কচোন বাৰু? কাৰণ তই মোক ভাল পাওঁ। কি? অঁ, ময়ো তোক ভাল পাওঁ। যা। কি যা আকৌ? প্ৰপ'জ কৰোঁ, একচেপ্ট কৰ। নালাগে নালাগে নালাগে, আমি ফ্ৰেণ্ডে ঠিক আছোঁ, প্লিজ। এনেকৈতো কথা পাতি থাকিম, তইতো মোক নপতাকৈ থাকিব নোৱাৰ, মই তোৰ লগত কথা নপতাকৈ থাকিব নোৱাৰোঁ। ৰিলেশ্যনশ্বিপত সোমালেই খেলি মেলি হয়, ৰিলেশ্যনশ্বিপবোৰ ভাগি যায়, ফ্ৰেণ্ডশ্বিপ কেতিয়াও নাভাগে। আমি ভাল ফ্ৰেণ্ড হ'লোঁ, ফ্ৰেণ্ডৰ এটা ওপৰৰ পৰ্যায়টোলৈ যাবলৈ হ'ল আৰু তাৰপিছত আমি যেতিয়া এইটোৱেতো বুজি পালোঁ, চব ফিলিংছ শ্বেয়াৰ কৰোঁ, প্ৰব্লেম শ্বেয়াৰ কৰোঁ, হেপিনেছ শ্বেয়াৰ কৰোঁ, তো আমি ৰিলেশ্যনশ্বিপত থাকিলেতো আৰু ভালে হ'ব। মই ৰিলেশ্যনশ্বিপৰ কথা ভবাই নাই। মোৰ ফ্ৰেণ্ড নালাগে তই ভাবিবলৈ, কিন্তু বেলেগৰ লগততো কেতিয়াবা যদি আহ চাই ল'বি। আৰু বেলেগত যদি ভাব কেতিয়াবা কাৰোবাক ভাল পাম বুলি ৰিলেশ্যনশ্বিপত আহিম বুলি, সেইটো মই হ'ম। কিন্তু আগতে শুনটো ধমকি দিছ? ধমকি দিয়া নাই, বেলেগৰ হয়তো মই হজম কৰিব নোৱাৰিম ন। মই সেইটো সময়ত ৰিলেশ্যনশ্বিপৰ বাবে একেবাৰে সাজু নাছিলোঁ আৰু তেনেকৈ কথা পাতি আমি ফোনটো থলোঁ। চ' ৰাজদীপে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিলে, বাট পৰি ৱাজ নট ৰেডি ফৰ এনি কাইণ্ড অফ কমিটমেণ্ট আৰু সেইটো ক্ষেত্ৰত তাই ক্লিয়াৰো আছিলে। আগলৈ তেওঁ লিখিছে, আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহুত কথা পাতোঁ। ৰাতিপুৱা তাৰ এটা মেছেজ নাহিলে যেন ভালেই নালাগে। তাৰ লগত এদিন কথা নপতাকৈ যেন মই থাকিব নোৱাৰা হ'লোঁ। আৰু এদিন মই তাৰ প্ৰপ'জেল একচেপ্টো কৰিলোঁ আৰু সি মোক ক'লে যে সি হেনো তাৰ বায়েকক কথাবোৰ কৈছে, কিন্তু মই বুলি এতিয়ালৈকে জনোৱা নাই, যিহেতু বায়েকে মোক চিনি পাইছিলে। বায়েকে হেনো তাক কৈছিলে এতিয়া এইবোৰত সোমাব নালাগে, আগতে কিবা এটা কৰি ল। সি মোক ক'লে যে মই যদি কিবা এটা নকৰোঁ তয়ো মোৰ লগত বিয়া নহবি ন, আৰু তোৰ ঘৰতো মানি নল'ব। ময়ো তাৰ কথাত হয় বুলি ক'লোঁ। পাহিবা নাজানো, কথাখিনি শুনাৰ পাছত মোৰ মনটো কিবা এটা ভাল লগা নাছিল। ময়ো কথাবোৰ ভাবি এটা সিদ্ধান্ত ল'লোঁ আৰু ৰাজদীপক ফোন কৰি এইটোকে ক'লোঁ যে আমি আৰু কথা পতাটো উচিত নহয়। যদি বেছি কথা পাতি থাকোঁ এইটো পিছত অভ্যাসত পৰিণত হ'ব। পিছলৈ যদি কিবা এটা অসুবিধা হয় তেতিয়া হয়তো আমাৰ বহুত প্ৰব্লেম হ'ব। সেইবাবে কথা নপতাকৈ থকাটোৱে ভাল হ'ব। তেতিয়া সি বহুত জোৰ কৰিলে আৰু উপায় নোহোৱাত আমি আকৌ আগৰ দৰেই কথা পতা ষ্টাৰ্ট কৰি দিলোঁ। লাহে লাহে আমাৰ সম্পৰ্কটো আৰু গভীৰ হ'ব ধৰিলে। সি তাৰ বাকো কৈ দিলে যে সেই ছোৱালীজনী ময়ে হয় বুলি। বায়েকেও মোক ভাল বুলিয়ে কৈছিল। সি মোক প্ৰায় আকৌ সোধা আৰম্ভ কৰিলে যে মই তাক ভাল পাওঁ নে নাপাওঁ, মই তাক এৰি যাম নেকি, এইবোৰ কথা সোধা আৰম্ভ কৰিলে। ময়ো তাক এইটোৱে কৈছিলোঁ যে মই তাক এৰি নাযাওঁ, কিন্তু সি কিবা এটা কৰিব লাগিব,
যদি মোৰ মা দেউতাই নেমানে তেতিয়াহ'লে মই তাক বিয়া পাতিব নোৱাৰিম সি কথাবোৰ বুজে আৰু কয় যে এইবোৰৰ বাবে তাৰ হেনো বহুত চিন্তা এনেদৰে আমাৰ সম্পৰ্কটো আগবাঢ়ি গৈ থাকিলে সময়বোৰ পাৰ হৈ গ'ল শুনি আছোঁ আজিও ৰৈ আছোঁ পৰীৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে বা সি মোক বহুত ছাপোৰ্ট কৰিছিল ভাল বেয়া সকলো সময়তে মই তাক কাষতে পাইছিলোঁ সকলোবোৰ কথাই সি মোৰ লগত শ্বেয়াৰ কৰিছিল মই 6 ছেমিষ্টাৰৰ ফাইনেল এক্সাম দি এণ্ট্ৰেন্সৰ বাবে প্ৰিপাৰেশ্যন কৰি আছিলোঁ সি মোক বহুত সহায় কৰিছিল কুৱেশ্যন আনচাৰ বিচাৰি দিছিল সি বিচাৰিছিল মই চিট পোৱাটো কাৰণ সি গুৱাহাটীতে থাকে আৰু তেতিয়া আমাৰ লগ কৰাত সুবিধা হ'ব কেইদিনমান পাছত ৰিজাল্ট দিলে আৰু মই পাছ কৰিলোঁ মোৰ ৰিজাল্ট শুনি সি বহুত সুখী হ'ল জানুৱাৰীৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ল আৰু মই গুৱাহাটী গ'লোঁ আৰু সি তেতিয়া ঘৰতে আছিলে পাহিবা মই ব্যস্ত হৈ গ'লোঁ বহুত বেছি ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈকে ক্লাছ থাকে কলেজৰ পৰা আহি সদায় কথা পাতিছিলোঁ কিন্তু মাজে মাজে সি মোক সন্দেহ কৰিবলৈ ল'লে মই কেতিয়াবা ওলাই গ'লেও সি বহুত প্ৰশ্ন কৰে ক'ত গৈছোঁ কাৰ লগত গৈছোঁ এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন কেইদিনমান পাছত সি গুৱাহাটী আহিলে আৰু আমি এদিন লগ কৰিলোঁ সেইদিনা মই তাক প্ৰথম দেখা পাইছিলোঁ বহুত ভাল লাগিল তাৰ লগত লগ হৈ কথা পাতি আগলৈ তেওঁ লিখিছে সকলো ঠিকেই আছিলে সেইদিনা ৰাতি সি মোক ফোন কৰিলে আৰু ক'লে মই বুজা নাই তই কি ক'বলৈ বিচাৰিছ তই মোক সেইদিনাখন ক'লিয়ে তই কি চাকৰি পালেহে তই মোৰ লগত থাকিবি কণ্ডিশ্যন আহিয়ে গ'ল সেইটোতো অবভিয়াছ কথা ন তই একো এটা নকৰিলে জীৱনত তই মোৰ মা দেউতাৰ ওচৰত কি বুলি আহিবি মোক খুজিবলৈ মোৰ ওপৰত নিজৰ ওপৰত কনফিডেণ্ট নাই যে মই চাকৰি এটা পাম বুলি মই সিমান মই নিজে লাগিম বুলি ভবা নাই চাকৰিৰ কাৰণে আৰু মোৰ বিশ্বাস তই তেনেকৈ মনে বিচৰা চাকৰি কৰা ল'ৰা এটা ভাল ল'ৰা এটা পাই যাবি তো কেইদিনমান আগলৈকেতো তই এইটোৱে কৈ আছিলি মই কিবা এটা কৰিম মই চাকৰি কৰিম মই আহিম আজি কনফিডেণ্ট নাইকিয়া হৈ গ'ল এতিয়া কি কৰিবি নিজৰ ওপৰতে তোক চাকৰি কৰাই লাগে এতিয়া চাকৰি কৰাই চাই ল তেতিয়াহ'লে মই তাৰ কথা শুনি আচৰিত হ'লোঁ তাক একো ক'ব নোৱাৰিলোঁ মনটো বহুত বেয়া লাগিছিল পিছদিনা মই কলেজ নগ'লোঁ মনটো বহুত বেয়া লাগি আছিল সেইবাবে সি সেইদিনা ঘৰ যোৱা কথা আছিল মই সুধিলোঁ ঘৰ যাবনে নাই সি যাম বুলিয়ে ক'লে পিছত সি মোক এটা ফোন নকৰিলে আৰু এটা মেছেজো নিদিলে ময়ে তাক ফোন কৰিলোঁ সি কিন্তু ৰিচিভ নকৰিলে মেছেজ কৰিলোঁ ৰিপ্লাই নকৰিলে সি ঘৰ পালেনে নাই একো গমেই নাপালোঁ বুজি নাপালোঁ হঠাৎ তাৰ কি হ'ল ৰাজদীপ আৰু পৰিয়ে লগ পোৱাৰ পিছতহে ৰাজদীপৰ কিন্তু ডিফাৰেঞ্চ বা চেঞ্জেছ এটা আহিলে আগলৈ তেওঁ লিখিছে এদিন মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে তাক ফোন কৰিলে কি হৈছে সুধিবৰ বাবে আৰু তাই ৰেকৰ্ডিং কৰি মোক দিলে সি তাইক কৈছিলে যে সি হেনো কিবা এটা কামত বিজি হৈ আছে আৰু এইবোৰ বাদ দিছে ভবাই নাছিলোঁ ৰাজদীপে তেনেকৈ ক'ব পাৰিব বুলি যিহেতু সি মোৰ ফোন ৰিচিভ নকৰে সেইবাবে 15 দিন পিছত মই তাৰ লগৰ এজনীৰ পৰা তাক ফোন কৰিলোঁ তাক সুধিলোঁ কি হৈছে কিয় এনেকুৱা কৰি আছে সি ক'লে সি হেনো বহুত চিন্তাত আছে কেইদিনমানৰ পৰা কিবা কাম এটা লৈ সি ব্যস্ত হৈ আছে সকলোবোৰ ঠিক হ'লে সি মোৰ লগত কথা পাতিব মোৰ খং উঠিলে কাৰণ মোৰ লগত কথা পাতিবলৈ তাৰ 1 মিনিটো সময় নহ'ল ময়ো খঙতে তাক বহুত কিবা কিবি কৈ পেলালোঁ আৰু সি মোক ফোন নকৰিলে হঠাৎ তাৰ ইমান পৰিৱৰ্তন দেখি মই আচৰিত হ'লোঁ বহুত বেছি দুখ লাগিলে চ' ইন শ্বৰ্ট ৰাজদীপে পৰিক এভইড কৰিছে এতিয়া কিয় সেইটো হয়তো ৰাজদীপেহে ক'ব পাৰিব তেওঁ নিজে কনফেছ কৰিলেহে আমি গম পাম যে কিয় তেওঁ হঠাতে পৰিক এভইড কৰা ষ্টাৰ্ট কৰিলে শেষত তেওঁ লিখিছে নিজৰ মনটোক বুজাব নোৱাৰি আকৌ এদিন মই তাক ফোন কৰিলোঁ আৰু খোলাখুলিকৈ সুধিলোঁ যে আচলতে কথাটো কি ইমান সি কিয় সলনি হ'ল উত্তৰত সি ক'লে যে সি হেনো সলনি হৈছে আৰু মানুহ এনেদৰেই সলনি হয় সি মোক ভাল পোৱাই নাছিল হেনো মই বহুত ভাগি পৰিছিলোঁ বহুত কান্দিছিলোঁ ভাবিব পৰা নাছিলোঁ মানুহ এনেদৰে সলনি হয়নে দ্বিতীয়বাৰ যে কাৰোবাক বিশ্বাস কৰিব পাৰিম সেইটো ভাবিবও নোৱাৰোঁ এইবোৰ কথাৰ বাবে মোৰ বেমাৰো হ'ল বহুত মোৰ দাদাই কথাবোৰ গম পালে যে 6 মাহ হ'ল মই তাক পাহৰিব পৰা নাই ভাল পাওঁ তাক বহুত এতিয়াও তালে বহুত মনত পৰে তাক এৰি যেন থাকিব নোৱাৰা হৈছোঁ সদায় এটাই প্ৰশ্ন মনত আছে সি এনেকৈ হঠাৎ কিয় গুচি গ'ল এয়াই মোৰ লাভ ষ্টৰী